গাইজ মই পৰি আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি হ'ল 9 মে, অৰ্থাৎ আজি আমি যাবলৈ ওলাইছোঁ এটা জেগালৈ। ক'লৈ যাম আপোনালোকক ক'ম এটি বিশেষ কাৰণ মানে আজি আমাৰ এটা নিমন্ত্ৰণটো হ'ল আমাৰ জেং বিহু দলটোক আজি পুতাখালী তৰাজান অঞ্চলত তাতে গাঁৱত বহাগী বিদায় পাতিছে। তাতে বহাগী বিদায়ৰ লগতে আজি কাইলৈ আছে আপোনাৰ সাংস্কৃতিক সন্ধ্যা আৰু আজি আছে জেং বিহুৰ কম্পিটিশ্যন। তো আজি জেং বিহু কম্পিটিশ্যন আমাৰ গাঁৱৰ দলটোকো আমাৰ গোটেইখিনিকে মাতিছে। তো তাতে নিমন্ত্ৰণ আছে, আজি আমি তালৈ যাম। তো আপোনালোকক দেখাম আমি ক'লৈ যাওঁ কি কৰোঁ। তো এতিয়া প্ৰায় আপোনাৰ 11মান বাজিল আৰু এতিয়া অলপ যাওঁ নামঘৰলৈ মানে আজি জেং বিহু যিহেতু কম্পিটিশ্যন আছে। তো তাতে আপোনাৰ আজি ফাইনেল ৰিহাৰ্চেল এটা হ'ব। তো আবেলিলেতো তাতে কম্পিটিশ্যনে তাতে নাচিব লাগিবই। তো ভাবিছোঁ এবাৰ ফাইনেল ৰিহাৰ্চেল কৰি লওঁগৈ। তো এতিয়া আমি যাওঁ ৰিহাৰ্চেল কৰিবলৈ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই দেখাই থাকিম ক'লৈ যাওঁ কি কৰোঁ। এয়া আমি যাব ওলাইছোঁ ৰিহাৰ্চেললৈ। যি ৰ'দ, এই গেলা গৰমত নাচোতে মেলোতে একদম কলামলা হৈ যাম। ইফালে আজি আমাৰ চুংকুৱে কি কৰিছে ৰ'ব কৈ আছোঁ। চাওঁ চুংকুৱে ফালে ঘূৰি দে। আজি আমাৰ চুংকুৱে গেঞ্জি উল্টাকৈ পিন্ধি গোটেই ৰাস্তাটো ঘূৰি আছে। অথনিৰ পৰা তাৰ গমেই দেখাই দে সেয়া উল্টা গেঞ্জি পিন্ধি পেলাই পলালে। উল্টা গেঞ্জি পিন্ধি পেলাই সি গোটেই ঘূৰি আছে। মই এতিয়া তাক দেখাওঁতেহে সি গম পায়, তাকো চিধা নকৰিলে, সেনেকৈয়ে পিন্ধি আছে। তো এতিয়া যাওঁ ৰিহাৰ্চেললৈ, তাৰপিছত ৰিহাৰ্চেলত গৈ লগ পাই আছোঁ তাতে। আমাৰ ৰিহাৰ্চেল এতিয়া হৈ গ'ল, ঘামি জামি নাই অৱস্থা, গোটেই একদম কাপোৰ কানি তিতি গৈছে। এতিয়া যাওঁ ঘৰলৈ, ভাত পানী কিবা এটা খাই মেলি পেলাই আৰু ওলাওঁগৈ। কি ৰ'দ দেখিছেনে? সেই ৰ'দত একদম আজি আৰু গেলিব লাগিব। এতিয়া ঘৰলৈ গৈ আছোঁ, যাওঁ গৈ মেলি গা পাটো তিয়াই লওঁ। যি গৰম, কাপোৰটো একদম পূৰা ঘামি জামি অৱস্থা নাই। গতিকে ঘৰত গৈ মেলি গা পা ধুই ভাত পানী খাই লগ পাই আছোঁ আপোনালোকক। ৰেডি, এতিয়া যাওঁ আমি প্ৰগ্ৰেমলৈ। গাড়ী আহি ৰখি আছে, তো ডাইৰেক্ট আপোনালোকক লগ পাম মই প্ৰগ্ৰেমত, তেতিয়াহ'লে চাই থাকিব। আমাৰ গাড়ী আহি চেণ্টাৰত ৰৈ আছে। অকণমান ওলাই যাওঁ, ইকনৰ পৰা ওলাই মেলি গৈ পেলাই এটা গাড়ীত উঠোঁগৈ। অলপ পাছত আমি তাতে পামেইগৈ আৰু। আগফালে মাহঁত গৈ আছে, ৰ'ব মই দেখাই আছোঁ। সেয়া আমাৰ মাতৃ দেৱী একদম পূৰা খোজকাঢ়ি পজি গৈ আছে আৰু মই ইফালে পাছে আৰু নাচনীবোৰ উলিয়াবলৈ ৰৈ আছে ৰাস্তাই। উঠোঁগৈ এতিয়া গাড়ী ৰাস্তাত ৰখি আছে। এতিয়া উঠোঁগৈ আমি গাড়ীত গৈ মেলি অলপ পাছত আৰু আমি পামগৈ নামেৰি। গাঁওখন আছে নামেৰি নেশ্যনেল পাৰ্কৰ ভিতৰত। তো মই আপোনালোকক দেখাম নামেৰি নেশ্যনেল পাৰ্কখন, চাই থাকিব তেতিয়াহ'লে। এয়া আমাৰ গাড়ী ষ্টাৰ্ট দিলে, এইটো আমি গৈ আছোঁ নামেৰিলৈ। এইখন আমি এতিয়া পালোহি নামেৰি নেশ্যনেল পাৰ্ক, শোণিতপুৰ জিলাৰ আমাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আন এখন ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আমি তাতে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সোমালোঁ। ইয়াৰ ভিতৰতে গাঁওখন আছে। গাঁওখনৰ নাম আপোনাৰ পুতাখালী তৰাজান বুলি কয়, য'ত কম্পিটিশ্যন পাতিছে। তো এতিয়া আমি তালৈকে গৈ আছোঁ। এতিয়া আমি সোমালোঁ গাঁৱৰ মাজলৈ। এয়া আমি আমাৰ ঠাই আহি পালোহি, য'ত আমাৰ প্ৰতিযোগিতা আছে। এয়া আমি পালোহি আমাৰ লোকেশ্যন। সকলো দলবোৰ এতিয়া ইয়াতে আহি উপস্থিত হৈছে। খন্তেক পিছতে আমাৰ ইয়াৰে কাৰ্যসূচী ষ্টাৰ্ট হ'ব। গতিকে আমিতো ওলাই মেলি ৰেডি, অলপ পাছলৈ আৰু ৰৈ আছোঁ। অলপ পাছত আৰু নাচিম, চাই থাকিব আপোনালোকে। এয়া আমাৰ জেং বিহুৰ প্ৰতিযোগিতাৰ প্ৰথমটো জেং বিহু দলে তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিয়ে আছে।
এতিয়া আমাৰ প্ৰতিযোগিতাৰ শেষ প্ৰতিযোগিতাৰ দলটো হ'ল আমি। এতিয়া তেখেতসকলে আমাক আদৰণি জনাইছে সেৱা সৎকাৰ কৰি। এতিয়া আমি নাচিবলৈ সাজু, চাই থাকিব আপোনালোকে। পৰিচালিত হ'ব সেয়ে সকলো ৰাইজকে আমাৰ সাংস্কৃতিক অনুষ্ঠানত সহযোগিতাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ এয়া 18 মাইল গেং বিহু দল ইতিমধ্যে আমাৰ প্ৰতিযোগিতাস্থলীত প্ৰৱেশ কৰিছে। গোটেই ভিডিঅ'টো কৰি কাৰণে বহুত দীঘল হয় কাৰণে গোটেইটো কৰা নগ'ল বাৰু, আধাতে কৰা হ'ল। আমি প্ৰগ্ৰেম হৈ গ'ল, আমাৰ নচা হ'ল বাৰু। এতিয়া যি ভাগৰ ঘামি জামি অৱস্থা নাই, গতিকে এতিয়া কিবা খোৱা ব্যৱস্থা কৰিছে, খাই লওঁগে। ভিডিঅ'টো বাৰু কৰা নহ'ল, কিন্তু বেলেগৰ পৰা মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব, এতিয়া চাই থাকিব। চ' ইয়াতে পোহৰ নাই বাৰু, আন্ধাৰ হৈছে, তথাপি মই থাকি আপোনালোকক নকৈকে থাকিব পৰা নাই। শেষ বিহু দলটো লাষ্ট প্ৰগ্ৰেম আমাৰ আছিল, কিন্তু আমাৰ দলটোৱে ফাৰ্ষ্ট প্ৰাইজ পাইছে। তো বহুত 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 বেছি ভাল লাগিছে, কাৰণ এইটো প্ৰগ্ৰেম আজি আমাৰ ফাৰ্ষ্ট আছিলে। প্ৰদৰ্শনী কৰিছোঁ, বাট কম্পিটিশ্যন আজি ফাৰ্ষ্ট আছিলে, কিন্তু প্ৰথম পুৰস্কাৰটো মানে বহুতেই ফূৰ্তি লাগিছে। তো কাইলৈ বঁটা বিতৰণী সভা আছে, প্ৰাইজটো কালি দিব বাৰু, কিন্তু সকলোৰে বহুত ভাল লাগিছে। এতিয়া আমি খাই বৈ সকলোৱে ইয়াতে হলতে অলপমান ৰেষ্ট লৈছোঁ। অলপ পাছত গাড়ী আহিব, আহি পেলাই আমাক ঘৰলৈ থ'বগৈ, গতিকে ইয়াতে সকলোৱে ৰেষ্ট লৈ পেলাই বহি আছোঁ। ঘৰত আহিবৰ সময়ত বৰমাহঁতৰ ঘৰত মাতিলে, মাতাই মেলি তাতে ননচুৱাই নেৰিলে, আৰু প্ৰথম পুৰস্কাৰ পোৱাৰ ফূৰ্তিতে সকলোৰে ডান্স ক'বই নালাগে আৰু।
পালোহি মই ঘৰলৈ এতিয়া কাপোৰ কানি সলাওঁতে যিহেতু বহুত ভাগৰ লাগিছে নাচি বাগি গোটেই কাপোৰ কানিৰ পৰা পানী হৈ আহিলে ফাৰ্ষ্ট প্ৰাইজ পোৱাৰটো ফূৰ্তি ক'বই নালাগে বহুত বেলেগ যিহেতু এইটো ফাৰ্ষ্ট প্ৰগ্ৰেম আছিলে আমাৰ কম্পিটিশ্যন আৰু প্ৰথমবাৰ গৈয়ে আমি প্ৰথম প্ৰাইজ পাইছোঁ আৰু ইণ্টাৰেষ্টিং কথা এইটো যে আমি চবতকৈ শেষত আমাৰে প্ৰগ্ৰেমটো আছিলে শেষৰ প্ৰতিযোগিতা হয় ফাৰ্ষ্ট আমি প্ৰাইজটো পাইছোঁ গতিকে বহুতেই বেছি ভাল লাগিছে তো প্ৰাইজটো দিব আমাৰ কাইলৈ আমি যাম কাইলৈ গৈ মেলি পেলাই প্ৰাইজটো আনিবগৈ লাগিব আজি দিয়া নাই গতিকে ভাবিলোঁ ভ্লগটো মই ইমানতে সামৰণি মাৰোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এটা কমেণ্ট কৰিবলৈ নাপাহৰিব তেতিয়ালৈ সকলোকে ৰাখিলোঁ বাই বাই শুভৰাত্ৰি